যিবিলাক অশিক্ষিত মানুহ আছে অশিক্ষিত মানুহবিলাক বেছি নিবনুৱা না শিক্ষিতবিলাক বেছি নিবনুৱা চিন্তা কৰিছোঁ মই অলপ চাইছোঁ অশিক্ষিত বা কম শিক্ষিত মানুহবিলাকৰ মই চিন্তা কৰি চাইছোঁ যে অশিক্ষিত বা কম শিক্ষিত মানুহৰ জীৱনটো বেছি ভাল হৈছে তেওঁলোকৰ মানসিক চাপ কম তেওঁলোকে কিবা যিকোনো কাম শিকি লৈছে যিকোনো ব্যৱসায় কৰি লৈছে কৰি আছে ধুনীয়া মোবাইল গান শুনি আছে ধুনীয়া কাম কৰি আছে চলি আছে সমস্যা সকলোৰে থাকে কিন্তু পঢ়া শুনাবোৰ বেছিকৈ নিবনুৱা হৈছে তাৰমানে কি আমি তাৰমানে শিক্ষা বেছিকৈ লৈ আমাৰ মনটোক বেছি ওপৰত তুলি লৈছোঁ আৰু মনটোক বেছি ওপৰত তুলি লোৱাৰ পিছত বেছি আশা কৰি পেলাই যেতিয়া সেই অলপ সামান্যখনো নাপাওঁ তাৰমানে ৰাজা হ'ব খুজি পেলাই খুজি খোৱাৰ ৰাস্তাটো বন্ধ হৈ যায় আপুনি নিজে ল'ব ইচ্ছা কৰা নাই নেকি আঁচনিবিলাক মই নিজে ল'ব ইচ্ছা কৰা নাই এতিয়া বৰ্তমান চৰকাৰৰ কোনো দুখ নাই চৰকাৰৰ দুখ এইকাৰণে নাই যি গাঁও পঞ্চায়তৰ মানুহ গাঁওবুঢ়া আৰু যিবিলাক মানুহ আছে আনকি আমাৰ অশোক শৰ্মা যি বিধায়ক আছিল অশোক শৰ্মা বিধায়কতে মথাউৰি মেৰামতি কামত আছিল আহি কেইবাদিনো মোক মোৰ লগত কথা পাতিছে কেইবাদিনো মোক বস্তু কি যি লাগে দিম খুজিছে কিন্তু মই নিজে গ্ৰহণ কৰা নাই মই কৈছোঁ মই আৰু এতিয়া বৰ্তমান নলওঁ আপুনি মোক বেয়া নাপাব এতিয়া বৰ্তমান মই নলওঁ এতিয়া কি কাৰণে নলওঁতো মই কৈ আছোঁ এতিয়া বৰ্তমান কিন্তু চৰকাৰী পক্ষৰ দুখ নাই কাৰণ তেখেতসকলে বাৰে বাৰে মোক দিব বিচাৰি আছে মোৰ নামত এতিয়া আৰু নতুনকৈ ঘৰ হৈছে গাঁও পঞ্চায়তৰ মানুহ কৈ আছে অলপ কিছুদিন আগতেও কৈছে মোৰ নামত আৰু ঘৰ আছে আপুনি ল'বনে মই কিন্তু ঘৰ নলওঁ আপোনালোকৰ ঘৰত কাৰেণ্ট নাই নাই মই মিঠাই তেলৰ চাকি দি কৰোঁ চব মই মিঠাই তেলৰ চাকি জ্বলাই লাড়ু পিঠা কৰোঁ আৰু আমাৰ মাইনে এই টৰ্চেদি হেৰি কৰে টৰ্চেৰে তাই এই চেপা টাপাও বনাই মেচিনৰ কাম কৰে মেচিনৰ কামো টৰ্চেদি কৰে দুটা টৰ্চ আছে টৰ্চেদি কৰে তাই চব সম্ভৱ নহ'লেও হৈ আছে নে তাই চলিয়ে আছে কাৰণ তাই কালি ৰাতিও মোটামুটি 11টা বজাত গেলি চেপা বনাইছে আপোনালোকৰ ইয়াত দেখিছোঁ আজিকালি প্ৰত্যেকৰে ঘৰত টিভি থাকে আমাৰ নাই আমি টিভিও নাই একো নাই আমি এটা ৰেডিঅ' আছে ৰেডিঅ'টো শুনি থাকোঁ কিন্তু ৰেডিঅ'টো শুনে ৰেডিঅ'টো আমি ৰাতিপুৱাৰ পৰাই 5টা 10-15 পৰাই মই লগাওঁ 5:30 পৰা বন্দনা পুৰা শুনো কেতিয়াও কষ্ট অনুভৱ কৰা নাই কষ্টটো হৈছে কষ্ট বহুতেই হৈছে কাৰণ আমাৰ ঘৰটোৰো বেৰা চেৰা নাই বতাহ বৰষুণ দিলে আমি ৰাতি বহি থাকিব লাগে শিলতো অলপমান ক্ষতি কৰিছে এইবাৰ গতিকে আমাৰ অলপ ভয় লাগে ৰাতি কিন্তু তথাপি আছোঁ আজিয়ে আমি কষ্ট কৰি আপোনাৰ স্বামীয়ে যি কৈছে সেইমতে আমি সেইমতেই চলিব লাগিব কাৰণ তেওঁ যিহেতু চৰকাৰী সুবিধা নলয় আমিতো ল'ব নোৱাৰোঁ আৰু চৰকাৰী আঁচনি গ্ৰহণ নকৰা এটি পৰিয়াল যিটো পৰিয়ালে কোনোদিনে গ্ৰহণ কৰি পোৱা নাই চৰকাৰী আঁচনি আপোনালোকে শুনি আচৰিত হৈছে চাগে কাৰণ গ্ৰাম্য অঞ্চলৰ বেছিভাগ মানুহে চৰকাৰী আঁচনিৰ বাবে এতিয়া ঢাপলি মেলি ফুৰে আৰু চৰকাৰেও ভোট বেংকৰ স্বাৰ্থত বিভিন্ন হিতাধিকাৰীৰ সৃষ্টি কৰে আৰু আঁচনিৰ জৰিয়তে তেওঁলোকৰ ভোট বেংক বৃদ্ধি কৰে কিন্তু তেনে সময়তে আজি আপোনালোকক দেখুৱাবলৈ লৈছোঁ এনেকুৱা এটা পৰিয়াল যিটো পৰিয়ালে আচলতে বঞ্চিত নহয় তেওঁলোকে গ্ৰহণ নকৰে চৰকাৰে আঁচনি দিব বিচাৰে কিন্তু তেওঁলোকে কোনো ধৰণৰ চৰকাৰী আঁচনি গ্ৰহণ নকৰে ক'ত আছে সেইটো পৰিয়াল তাৰ বাবে আপোনালোকে চাই থাকক মোৰ এই ভিডিঅ' মই বৰ্তমান উপস্থিত আছোঁ নলবাৰী বৰমুৰিকণাত আৰু নলবাৰী বৰমুৰিকণাৰ পাগলদিয়া নদীৰ ঠিক মথাউৰিত আছোঁ আৰু মোৰ পিছফালে আপোনালোকে দেখিছে এখন দোকান যিখন দোকানৰ উপাৰ্জনৰ ওপৰত নিৰ্ভৰ কৰিয়ে চলে এই পৰিয়ালটোৰ জীৱন সংগ্ৰাম এই পৰিয়ালটোৰ সুখৰ সংসাৰ আমি পৰিয়ালটোৰ সৈতে কথা পাতিম আৰু পৰিয়ালটোৰ সৈতে আচলতে বিশেষ চিনাকি কৰি দিয়াৰ প্ৰয়োজন নাই এইকাৰণে কৈছোঁ কাৰণ জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱাকে ধৰি বিভিন্ন সংবাদ মাধ্যমতো প্ৰকাশ পাইছে এই পৰিয়ালটোৰ জীৱন কাহিনী আহক পুনৰ এবাৰ আপোনালোকক দেখুৱাব বিচাৰিছোঁ কিদৰে চলি আছে এইটো স্বাভিমানী পৰিয়াল টকা পইচাৰে চহকী নহয় কিন্তু তেওঁলোক স্বাভিমানী আৰু তেওঁলোকে নিজ পৰিশ্ৰমেৰে নিজ উপাৰ্জনেৰে চলাই নিয়ে তেওঁলোকৰ জীৱনৰ সংগ্ৰাম আৰু এই দোকানখনত এগৰাকী যুৱতী আছে যুৱতীগৰাকীৰ নাম হৈছে হৰ্ষিতা হৰ্ষিতা তোমাক স্বাগতম জনাইছোঁ কোৱাচোন এই দোকানখন কিমান বছৰ ধৰি চলি আছে আমাৰ এই 9 বছৰ চলি আছে কি পোৱা যায় ইয়াত লাড়ু পিঠা তাৰপিছত নাৰিকলৰ চিৰা নাৰিকলৰ পেৰা তাৰ ঘৰতে আমি বুট ভাজি বিক্ৰী কৰোঁ আৰু এফালে ঘৰত আমাৰ যিখিনি উৎপাদন হয় খেতিৰ বস্তু এইগিলাখান ইয়াতে বেচোঁ আৰু গামোচা বিক্ৰী কৰোঁ আৰু ষ্টেচনাৰী বস্তু অলপ চলপ আছে আৰু বাঁহৰ বাহনী চেপা বিচনী আৰু এই চৰবত বিক্ৰী কৰোঁ এই আমাৰ বস্তু আমি জানিব পাৰিছোঁ
তোমাৰ ঘৰৰ মানুহে বা তোমাৰ পৰিয়ালৰ মানুহে কোনো ধৰণৰ চৰকাৰী আঁচনি গ্ৰহণ নকৰে, কি ক'ব বিচাৰিবা? আমাৰ আগতে নাপালোঁ না, সৰুৰ পৰাই মই ইয়াতে একদম সৰুতে আহিছিলোঁ একে। আমাৰ এতিয়া একে এবাৰ 17 বছৰ হ'লে 17 বছৰৰ 2014 চন মানত গ'লে আমি একোৱে পোৱা নাই। গতিকে এতিয়া আৰু ল'ব বিচাৰে নাই, তেতিয়াই নলয় যেতিয়া আমি কেনেকৈ ল'ম? চৰকাৰী আঁচনি গ্ৰহণ নকৰা সেই বিশেষ ব্যক্তিজন যাৰ সৈতে মই বৰ্তমান উপস্থিত আছোঁ, আৰু তেখেতৰ নাম ৰণেন্দ্ৰ নাথ শৰ্মা। আমি তেখেতৰ সৈতে কথা পাতিম। দাদা, আপোনাক স্বাগতম জনাইছোঁ। আৰু আপোনাৰ পৰা আমি প্ৰথমতে জানিব বিচাৰিছোঁ আপোনাৰ উপাৰ্জনৰ মূল পথ কি, আৰু আপুনি এক প্ৰাকৃতিক পৰিৱেশত, এক নদীপৰীয়া পৰিৱেশত নিজৰ সংসাৰখন চলাই নিছে, কেনেকৈ সম্ভৱ কোনো ধৰণৰ চৰকাৰী আঁচনি নোহোৱাকৈ আপোনাৰ জীৱন কটাইছে? মই কৈ আছোঁ, তাৰমানে আমি আধুনিক সা সুবিধা বৰ বেছি একো বিচৰা নাই, এনে সাধাৰণভাৱে চলি আছোঁ, প্ৰাকৃতিকভাৱে সাধাৰণভাৱে চলি আছোঁ। এতিয়া আমাৰ উপাৰ্জনটো খুব বেছি উপাৰ্জন নহয়, কিন্তু আমাৰ উপাৰ্জনৰ কেইবাটাও দিশ আছে। অলপ অলপ পাওঁ, বেছি নাপাওঁ, কিন্তু অলপ অলপ পাওঁ, কিন্তু কেইবাটাও দিশ আছে। আমাৰ এখন সৰু দোকান আছে, তাতে আমি লাড়ু পিঠা বিক্ৰী কৰোঁ। আমাৰ ছোৱালী বিচনী তৈয়াৰ কৰে আৰু এনেকৈ কিবা কিবি তৈয়াৰ কৰে, এইবিলাক তাতে বিক্ৰী কৰা যায়। তাৰপিছত আৰু আমি অলপ কিবা শাক পাচলি যি কৰোঁ, আমি 3জন মানুহকতো খুব বেছি নালাগে, অলপ বিক্ৰী কৰিব পাৰোঁ, সেনেকৈ কিবা অলপ পইচা পালোঁ। তাৰ কেতিয়াবা সৰু সৰু গৰু আছে, আমাৰ গাঁৱত যিবিলাক সৰু সৰু গৰু থাকে থলুৱা জাতৰ, এনে সৰু সৰু গৰু কেইটামান আছে, তাৰে গৰুৰ পোৱালিকেইটা আমি বিক্ৰী কৰিব পাৰোঁ। পোৱালিকেইটা বিক্ৰী কৰি অলপ কিবা পইচা পালোঁ। এই ধৰণে কেতিয়াবা বজাৰত গ'লোঁ, কিবা বস্তু কম দামত লৈ আহিলোঁ, সেইটো আমি আমাৰ অঞ্চলৰ দামত বিক্ৰী কৰিবও পাৰোঁ কেতিয়াবা, সেইটো সদায় নহয়, কিন্তু কেতিয়াবা সেনেকৈও বিক্ৰী কৰোঁ। গতিকে এই ধৰণে নানান প্ৰকাৰে নানান পৰিশ্ৰম কৰি কিবাকৈ পৰিয়ালটো সাধাৰণভাৱে চলি আছোঁ। আপুনি চৰকাৰী আঁচনি গ্ৰহণ নকৰে, ইয়াৰ মূল কাৰণ কি? চৰকাৰী আঁচনি গ্ৰহণ নকৰা মানে এতিয়া কথাটো হৈছে কি, তাৰমানে গোটেই বিষয়টো মোৰ শিক্ষাৰ লগত জড়িত হৈ আছে। তাৰমানে মই ক শ্ৰেণীত পঢ়াৰ পৰাই, আমাৰ পিতা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক আছিল, প্ৰধান শিক্ষক, এই গোপূজা, আমাৰ ওচৰৰে গোপূজা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আছিল। তেকলি আমাৰ ঘৰত শিক্ষাৰ পৰিৱেশ এটা আছিল। মই তাৰমানে ক শ্ৰেণী পঢ়াৰ পৰাই সদায় যিখন স্কুলতে যাওঁ, মই সদায় প্ৰথম হৈ 1 নম্বৰ হৈ পাছ কৰোঁ। তেতিয়া মোৰ পঢ়াৰ অলপমান নিচেও আছিল, সৰু কম বয়সৰ পৰাই পঢ়া নিচেও আছিল। অনবৰত দিন ৰাতি কিতাপেই পঢ়ি থাকোঁ, পঢ়াৰ নামতেই লাগি থাকোঁ। এই থাকি এনেকৈ পঢ়ি আহি 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 মই সপ্তম শ্ৰেণীত এই গোটেই স্কুলৰ ভিতৰত সৰ্বোচ্চ নম্বৰ পোৱাৰ কাৰণে এখন পুৰস্কাৰ দিছিল মোক, কিতাপ এখন পুৰস্কাৰ দিছিল। তে দিলি এই উৎসাহত মই পঢ়ি আহি 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 এই আমাৰ নলবাৰী জিলাৰ বৈৰত্ৰা বিষ্ণুৰাম মেধি হাইস্কুলৰ পৰাই 89 চনৰ পূৰণ কোৰ্চত মই ফাৰ্ষ্ট ডিভিজন মেট্ৰিক পাছ কৰিলোঁ। আৰু মই যেতিয়া ফাৰ্ষ্ট ডিভিজন মেট্ৰিক পাছ কৰোঁ, তেতিয়া আমাৰ গাঁও অঞ্চলত ফাৰ্ষ্ট ডিভিজন মেট্ৰিক পাছ কৰা ল'ৰা ছোৱালীৰ সংখ্যা খুব কম আছিল। গতিকে তেতিয়া আমাৰ ওপৰত কিবা এটা বিশেষ গুৰুত্ব আছিল মানুহৰ, আমাৰ বিশেষ গৌৰৱ আছিল এটা। এই 23 বছৰ হাইস্কুলৰ ল'ৰা ছোৱালী পঢ়াৰ পিছত যদি শিক্ষকৰ পৰা এটা মই নাপাওঁ, তেতিয়াহ'লে এইটো কি কথা হ'ল? মোৰ মগজুত এটা প্ৰতিক্ৰিয়া হ'ল, আৰু সেই প্ৰতিক্ৰিয়াটোৰ ফল হিচাপে মই ক'লোঁ কি, যে এই ব্যৱস্থাটোত যদি দাউৰি থাকোঁ, হয়তো ভৱিষ্যতে এই যিখিনি ঠগ খালোঁ, ভৱিষ্যতে হয়তো আৰু বেছি ঠগ খাব লগা হ'ব পাৰে, আৰু মোৰ ছোৱালীও হয়তো ঠগ খাই যাব পাৰে। সেইকাৰণে মই ক'লোঁ কি, যে ছোৱালী পঢ়াটো বন্ধ কৰি দিলোঁ। তাই এতিয়া তাৰমানে 4ৰ্থ শ্ৰেণী পাছ কৰি পেলাই 5মত নামভৰ্তি কৰিব লাগিছিল। তেতিয়া মই ক'লোঁ কি, তাক 5মত নামভৰ্তি নকৰি সেইফালে বন্ধ কৰি দি এটা চিলাই মেচিন আনি দিলোঁ। এই ব্যক্তিজন আচলতে এগৰাকী বিশেষ উচ্চ শিক্ষিত ব্যক্তি, যিগৰাকীয়ে 2000 চনৰ আগতেই ইংৰাজীত অনাৰ্ছ লৈ BA পাছ কৰিছিল আৰু বহু বছৰ শিক্ষকতাও কৰিছিল। চৰকাৰী শিক্ষক হোৱাৰ সপোন দেখিছিল, যথেষ্ট কষ্ট কৰিছিল, কিন্তু তেখেতৰ চাকৰিটো নহ'ল, আৰু তাৰ বাবে এয়া যেন ক্ষোভ অথবা দুখৰ বহিঃপ্ৰকাশ। অতি সাধাৰণভাৱে চলি আছে ৰণেন্দ্ৰ নাথ শৰ্মা। নিজৰ ঘৰতে বিভিন্ন ধৰণৰ খেতি কৰিছে, আৰু খেতি কৰি সেই সৰু পৰিয়ালটি চলাই নিছে। আৰু কিছু কথা জানিব বিচাৰিম আমি তেখেতৰ পৰা। দাদা, আপুনি ইতিমধ্যে ক'লে যে আপোনাৰ এজন শিক্ষক হোৱাৰ সপোন আছিল, অত্যন্ত মেধা আছিল, আপোনাৰ মন মগজুৰ অত্যন্ত মেধা আছিল, তাৰপিছতো আপুনি শিক্ষক হোৱাৰ পৰা বঞ্চিত হ'ল, আৰু সেইবাবেই চাগে আপুনি
যে চৰকাৰী আঁচনি গ্ৰহণ কৰা নাই কাৰণ সেয়ে নে অন্য কিবা তাৰ লগত জড়িত মই আছে? কৈ আছোঁ তাৰমানে কথাটো হ'ল কি এই যি শিক্ষকৰ পদটো যে নাপালোঁ এই ঠিক আছে শিক্ষক নিযুক্তি হৈ গ'ল মই যে নাপালোঁ তে নাপত এটা কথা হ'ল কি এই যি শিক্ষক নিযুক্তি যে হৈ গ'ল শিক্ষক নিযুক্তি হৈ যোৱাৰ আগত গেলি শিক্ষক যিদিনা ঘোষণা হ'ল যে মই নাপালোঁ এই নাপালোঁ বুলি ঘোষণা হোৱাৰ আগত গেলি মই কিন্তু কোনো ধৰণৰ চৰকাৰী সা সুবিধা পোৱা নাই এখন পায়খানাৰ প্লেট পাইছিলোঁ আৰু আগবান্ধি ফুটা পাইছিলোঁ তাত বাহিৰে এই চাউলৰ কাৰ্ড বা অন্যান্য কিবা যি দিয়ে আৰু এনে সা সুবিধা মই এই ঠিকাভিত্তিক শিক্ষক নিযুক্তিৰ আগত গেলি সা সুবিধা বৰ বিশেষ আকৌ পোৱা নাছিলোঁ নাপলি এই ঠিকাভিত্তিক শিক্ষক নিযুক্তি হোৱাৰ ঠিক একদিনে নে দুদিনে পিছতে তাৰমানে ঠিক সেই মুহূৰ্ততে একদিনে নে দুদিনৰ পিছতে মোক একজন মানুহ কাৰ্ড দিব আছিল তেতিয়া মই কৈছোঁ ফৰ্ম ফিল আপ কৰিব আছিল ইতিমধ্যে মই আমাৰ প্ৰতিভাজাল তাতে ফৰ্ম ফিল আপ কৰি যি লাগে নথি পত্ৰ চব দিয়া হৈ গৈছে সেইবিলাক কণ্ট্ৰল দোকানত জমা দিয়া হৈ গৈছে তাৰপাছতে একজন মানুহ আছিল মোক কাৰ্ড দিব গেলি ব্যক্তিগতভাৱে তাৰ মই বোলে সমূহীয়াভাৱে তাতে মই চৰকাৰে জমা দিছোঁ ময়ো দিছোঁ তাতে যদি হয় হওক আৰু ব্যক্তিগতভাৱে মই আৰু নলওঁ মই আকলা কৈ ব্যক্তিগতভাৱে আৰু কাৰ্ড নলওঁ কিয় নলওঁ মানে এই যিটো শিক্ষকৰ পদ্ধতি মই নাপালোঁ আৰু ইতিমধ্যে শিক্ষক নিযুক্তিৰ আগত গেলি যে মই আকৌ দিয়া নাছিল শিক্ষক নিযুক্তিৰ আগত গেলি মোক কোনো ধৰণৰ সা সুবিধা দিয়া নাছিল তাৰমানে যদি আগতে পালোঁ খুবটো বেলেগ কথা তাৰমানে মোৰ কথাটো কি তাতে দুটা মূল্যৰ কথা মই ভাবি আছোঁ এটা শিক্ষাৰ মূল্য এটা শ্ৰমৰ মূল্য কি এই ইমান বছৰ শিক্ষকতা কৰাৰ পিছত মই যে শিক্ষকৰ পৰা এটা নাপালোঁ সেইটোৰ পৰা মোৰ ধাৰণা হ'ল যে মই শিক্ষাৰ মূল্যটো মই নাপালোঁ তেতিয়া শিক্ষাৰ মূল্যটো যিহেতু নাপালোঁ মোৰ হাতত আৰু এটা মূল্য আছে সেইটো মূল্য হ'ল শ্ৰমৰ মূল্য তাৰমানে মই তাৰমানে দুখীয়া পৰিয়ালৰ আছিলোঁ দেউতা যদিও চাকৰি আছিল দেউতা কম বয়সতে মই সৰু থাকোঁতে মৰি গ'ল মেট্ৰিক পৰীক্ষাৰ ফলাফল নোলাওঁতে মোৰ পিতা মৰিল মৰাৰ পিছত অলপ কষ্ট খাব লগা হ'ল এতিয়া আপুনি ভাবেনে যে আপুনি যে শ্ৰম কৰি আছে এতিয়া শ্ৰমৰ মূল্য পোৱা বুলি ভাবে মই কৈ আছোঁ তাৰমানে এতিয়া দুটা মূল্য আছিল এটা শিক্ষাৰ মূল্য এটা শ্ৰমৰ মূল্য এতিয়া মোৰ ধাৰণা হ'ল কি শিক্ষাৰ মূল্যটো মই নাপাওঁ নাপাওঁ যদি এতিয়া শ্ৰমৰ মূল্যটো থাকক যিহেতু কম বয়সৰ পৰা সৰুৰ পৰা শ্ৰম কৰি নানান ব্যৱসায় কৰি নানান কৰ্ম কৰি শ্ৰমৰ জৰিয়তে যিহেতু জীয়াই আছোঁ এটা কথা ঠিক যে মানুহে সম্পূৰ্ণ স্বাধীনভাৱে সম্পূৰ্ণ নিজাকৈ নচলে কোনোবা নহয় কোনোবা কিবা নহয় কিবা সহায় কৰে কিন্তু হ'লেও তাৰমানে সৰহভাগ নিজৰ শ্ৰমৰ ওপৰত চলিছোঁ যিহেতু শ্ৰমৰ ওপৰত চলিছোঁ এতিয়া তাৰমানে মই কি ভাবিছোঁ যে শিক্ষাৰ মূল্যটো গেল এতিয়া শ্ৰমৰ মূল্যটো কিবা যদি ৰক্ষা কৰিব পাৰোঁ তেতিয়া জীৱনটো অলপমান কিছু সাৰ্থক হ'ব আপুনি শ্ৰমৰ মূল্য পোৱা বুলি ভাবে নে নাভাবে শ্ৰমৰ মূল্য এতিয়া মই যিহেতু জীয়াই আছোঁ গতিকে শ্ৰমৰ মূল্যটো পাইছোঁ মই কাৰণ শ্ৰমৰ জৰিয়তে জীয়াই আছোঁ আঁচনিবিলাক চৰকাৰী আঁচনি আপোনাক তাৰপিছত কোনো চৰকাৰী আঁচনি দিয়া নাই নে আপুনি ল'ব ইচ্ছা কৰা নাই চৰকাৰী আঁচনি মানে যেতিয়া আপুনি ক'লে ঠিকাভিত্তিক শিক্ষক নিযুক্ত হোৱাৰ আগত আপোনাক দিয়া হোৱা নাছিলে কিন্তু পিছত দিছে কিন্তু আপুনি নিজে ল'ব ইচ্ছা কৰা নাই নেকি আঁচনিবিলাক মই নিজে ল'ব চেষ্টা কৰা নাই এতিয়া বৰ্তমান চৰকাৰৰ কোনো দোষ নাই চৰকাৰৰ দোষ এইকাৰণে নাই যি গাঁও পঞ্চায়তৰ মানুহ গাঁওবুঢ়া আৰু যিবিলাক মানুহ আছে আনকি আমাৰ অশোক শৰ্মা যি বিধায়ক আছিল অশোক শৰ্মা বিধায়কো ইয়াতে মথাউৰি মেৰামতি কামত আছিল আহি কেইবাদিনো মোক মোৰ লগত কথা পাতিছে কেইবাদিনো মোক বস্তু কি যি লাগে দিম খুজিছে কিন্তু মই নিজে গ্ৰহণ কৰা নাই মই কৈছোঁ মই আৰু এতিয়া বৰ্তমান নলওঁ আপুনি মোক বেয়া নাপাব এতিয়া বৰ্তমান মই নলওঁ এতিয়া কি কাৰণে নলওঁতে মই কৈ আছোঁ এতিয়া বৰ্তমান কিন্তু চৰকাৰী পক্ষৰ দোষ নাই কাৰণ তেখেতসকলে বাৰে বাৰে মোক দিব বিচাৰি আছে মোৰ নামত এতিয়া আৰু নতুনকৈ ঘৰ হৈছে গাঁও পঞ্চায়তৰ মানুহ কৈ আছে অলপ আগত কিছুদিন আগতেও কৈছে মোৰ নামত আৰু ঘৰ আছে মই কিন্তু ঘৰ নলওঁ মই ঘৰ এইকাৰণে নলওঁ যে মোৰ এতিয়া বয়স 50 বছৰ হওঁ এই ইমানখিনি বয়স হওক গ'লেতো মই পৰিশ্ৰমৰ জৰিয়তে চলিলোঁ গতিকে এতিয়া তাৰমানে মই জীৱনৰ বাকীকেইটা দিন নিজৰ পৰিশ্ৰমৰ জৰিয়তে সাধাৰণভাৱে মোৰ শক্তি আৰু সামৰ্থ্যৰ জৰিয়তে মই যিখিনি উপাৰ্জন পাওঁ সেই উপাৰ্জনখিনি দি তাৰমানে সাধাৰণভাৱে যেনেকৈ পাৰি সেনেকৈ চলি যাব চেষ্টা কৰিম ঠিকেই আছে কিন্তু মাজতে এটি প্ৰশ্ন আছে মোৰ আপুনি যে আপোনাৰ ছোৱালীজনীক একমাত্ৰ ছোৱালী ক্লাছ 4ৰ পিছত পঢ়া বন্ধ কৰি দিছিলে সেইটো আপুনি কিয় কৰিলে শিক্ষা বন্ধ কৰা আপুনি সেইটো উচিত আছিল জানো শিক্ষা বন্ধ কৰা এতিয়া মই কৈ আছোঁ এতিয়া মই যেনেকৈ আজি এতিয়া এই প্ৰতিবাদ কৰিব লগা হ'ল যোগ কৰিব লগা হ'ল বা এই যে সংবাদ মাধ্যমৰ ওচৰত যে মই এইবিলাক ক'ব লগা হ'ল আজিৰ পৰা কেইবছৰমান পিছত মোৰ ছোৱালীও এনেকৈ ক'ব লগা হয় যদি
তাৰমানে তাই যদি এম এ পাছ হৈ যায় আৰু এম এ পাছ হৈ যদি আকৌ নাপায় পেলাই যদি এনেকৈ ক'ব লগা হয় আৰু সংবাদ মাধ্যমক যদি এনেকৈ দুখ কৰিব লগা হয় ক'ব লগা হয় তাতকৈ মই এটা চিন্তা কৰিছোঁ যি এই যিবিলাক অশিক্ষিত মানুহ আছে অশিক্ষিত মানুহবিলাক বেছি নিবনুৱা না শিক্ষিতবিলাক বেছি নিবনুৱা চিন্তা কৰিছোঁ মই অলপ চাইছোঁ অশিক্ষিত বা কম শিক্ষিত মানুহবিলাকৰ মই চিন্তা কৰি চাইছোঁ যে অশিক্ষিত বা কম শিক্ষিত মানুহৰ জীৱনটো বেছি ভাল হৈছে তেওঁলোকৰ মানসিক চাপ কম তেওঁলোকে কিবা যিকোনো কাম শিকি লৈছে যিকোনো ব্যৱসায় কৰি লৈছে কৰি আছে ধুনীয়া মোবাইল গান শুনি আছে ধুনীয়া কাম কৰি আছে চলি আছে সমস্যা সকলোৰে থাকে কিন্তু পঢ়া শুনাবোৰ বেছিকৈ নিবনুৱা হৈছে তাৰমানে কি আমি তাৰমানে শিক্ষা বেছিকৈ লৈ আমাৰ মনটোক বেছি ওপৰত তুলি লৈছোঁ আৰু মনটোক বেছি ওপৰত তুলি লোৱাৰ পিছত বেছি আশা কৰি পেলাই যেতিয়া সেই অলপ সামান্যখনো নাপাওঁ তাৰমানে ৰাজা হ'ব খুজি পেলাই খুজি খোৱাৰ ৰাস্তাটো বন্ধ হৈ যায় ৰাজা হ'ব খুজিলোঁ মানে দি এইফালে খুজি খোৱাৰ ৰাস্তাটো বন্ধ হৈ গৈছে তথাপিতো এটা কথা আছে যে আমি যিমানখিনি আমাৰ দৃষ্টিভংগীত যে শিক্ষা মানে চাকৰি নহয় কোনোবাই শিক্ষিত হৈ পেলাই চাকৰি নাপাব পাৰে কিন্তু সেইবুলি নিজৰ সন্তানক এনেদৰে শিক্ষাৰ পৰা বঞ্চিত কৰাটো মই সেই কথা কৈ আছোঁ এতিয়া কিছুমানে বহুতে ক'ব খোজে যে শিক্ষাটো কেৱল চাকৰিৰ কাৰণে নহয় কিন্তু মোৰ কথা কিন্তু অলপ বেলেগ মোৰ কথা কি বেলেগ যি আমি যি শিক্ষা লৈ থাকিম BA পাছ কৰিম MA পাছ কৰিম আৰু কিবা বহুত কিবা ডিগ্ৰী ল'ম এই যি ডিগ্ৰীগিলা ল'ম মোৰ মনেদি কিন্তু এটা কথা কি যে এইগিলা লৈ উঠি কিবা এটা পাব লাগিব কাৰণ আমাৰ জীৱনৰ বহুমূলীয়া সময়খিনি আৰু আমাৰ শ্ৰমখিনি এই শিক্ষাৰ লগত গুচি গৈছে য'ত আমাৰ জীৱনৰ বহুমূলীয়া সময় যাব য'ত আমাৰ শ্ৰম যাব তাৰে পৰা আমি যদি ডিগ্ৰীটো লৈ উঠি কিবা এটা নাপাওঁ আৰু সেই ডিগ্ৰীটো লৈ উঠাৰ পিছত আমি বাস্তৱ জগতত কৰ্মজগতত পুনৰ ঘূৰি আহি সেই অশিক্ষিত বা কম শিক্ষিত মানুহখিনিৰ লগত যেতিয়া আমি এই তেওঁলোকৰ একে পৰ্যায়ৰ কামত সোমাই যাব লাগিব তেতিয়া কিটো পৰিস্থিতি হয় শিক্ষিত সমাজে অলপ উপলব্ধি কৰক আমি যিখিনি বুজি পালোঁ যে শিক্ষক হোৱাৰ সপোনটো সফল নোহোৱাৰ বাবেই আপুনি অধিক দুখ প্ৰকাশ কৰি আছে নিজৰ জীৱনক লৈ তাৰ পিছতো আপুনি কিন্তু হাৰি যোৱা নাই আপুনি খুব সুন্দৰভাৱে নিজৰ শ্ৰমৰ ওপৰত ভিত্তি কৰি আপুনি আপোনাৰ জীৱন কটাই যাব বুলি এটা সংকল্প লৈছে ইমান দৃঢ় হ'ব কেনেদৰে পাৰিছে কি ক'ব বিচাৰিব এতিয়া কথা কি মই তাৰমানে কৰ্মৰ পৰা পৰিশ্ৰমৰ জৰিয়তে চলিলোতো বহুত কষ্টত চলিছোঁ এতিয়া তাৰমানে এটা সাহস হৈছে কিন্তু তাৰমানে যে বাঁহ নাই অলপ বুকটো আছিল বুকটোখন দি পেলাই দিছোঁ তাৰমানে বিভিন্ন প্ৰতিকূল পৰিৱেশত চলি আছোঁ কেতিয়াবা কিবা বহুত টকা পইচাৰ অভাৱতো চলি আছোঁ এনেকৈ চলি আহি পেলাই এতিয়া এটা সাহস হৈছে কিন্তু কি খেতি আছে আপোনাৰ ফাৰ্মত আপোনাৰ কি খেতি আছে আপোনাৰ খেতি বুলি ক'লে এনে উদ্যান শস্য হিচাপে এই আমাৰ কঁঠাল আছে 5 জোপা কঁঠাল আছে এই কঁঠালবিলাকৰ পৰা আমি অলপ পইচা পাওঁ খাবও পাওঁ পইচাও পাওঁ তাৰপিছত ইফালে বিভিন্ন বতৰত এই ৰঙালাও এই কোমোৰা তাৰপিছত আৰু এনেকৈ ফুল নানান যি পাচলি বতৰৰ পাচলিবিলাক কৰি থাকোঁ উৰহি যি থাকে বতৰৰ পাচলি কৰি থাকোঁ কবিৰ বতৰ অলপ চলপ কবিও কৰোঁ এনেকৈ অলপ চলপ কৰি থাকোঁ তাৰমানে আমাৰ খোৱাখিনি ঘৰত প্ৰায় হয় কেতিয়াবা এনেই ৰুচি পৰিৱৰ্তনৰ কাৰণে বজাৰৰ পৰা কিনি আনিব লাগে বা কেতিয়াবা বেছি পাচলি কমি গ'লে অলপ বজাৰৰ পৰা অনা যায় কিন্তু এনেই চলিব পৰাকৈ ঘৰত পাচলি হয় অলপ চলপ আৰু অলপ বিক্ৰী কৰিবও পাৰোঁ এতিয়া মই এটা কথা চিন্তা কৰোঁ যি উচ্চ শিক্ষিত হ'লেই যে মানুহবিলাক ভাল হৈ যাব উচ্চ শিক্ষিত হ'লেই যে আমাৰ সমাজখন ভাল হৈ যাব সেইটো কথা মই সিমান নাভাবোঁ মই ভাবোঁ কি সকলোবিলাক মানুহক এটা কৰ্ম লাগে দুটা এটা কৰ্ম লাগে যিটো কৰ্মই মানুহজনক নিজে নিজৰ যিখিনি প্ৰয়োজন নিজৰ প্ৰয়োজনখিনি পূৰাই পেলাই পাৰিলে পৰিয়ালক বা আন 10জনক সহায় কৰিব পাৰক মই সেইটো ভাবোঁ তাৰমানে নিজৰ প্ৰয়োজনখিনি পূৰণ কৰিলাক নিজৰ ব্যক্তিগত প্ৰয়োজনখিনি পূৰণ কৰি পাৰিলে পৰিয়ালৰ মানুহক লগতে আন 10জনক সহায় কৰিব পাৰক কৰ্মৰ জৰিয়তে সেই কৰ্মটো শিক্ষাই আনি দিয়ক বা আন ধৰণে আহক আপোনাৰ ছোৱালী বৰ্তমান বয়স কিমান বয়সটো এতিয়া হেৰি চলি আছে কি 21 বছৰ চলি আছে আপুনি ভাবেনে তাইৰ সেইখিনি গুণ থকা বুলি কৰ্মৰ জৰিয়তে চলাটো সংস্থাপিত কৰিব পাৰি এতিয়া কথাটো হ'ল কি এই ল'ৰা ছোৱালীবিলাক উকা কাগজৰ নিচিনা তাৰমানে সিহঁতে জন্মাওঁতে উকা কাগজৰ নিচিনা হৈ থাকে তাৰপিছত আমি যি লিখি দিওঁ সেইটো লেখা যাব এতিয়া এই ল'ৰা ছোৱালীবিলাকক আমি যি ধৰণে গঢ় দিম
সিহঁতে ভৱিষ্যতে সেই ধৰণৰ হ'ব। আমি যদি পৰিচালনা কৰাওঁতে যদি কৰ্মৰ জৰিয়তে লৈ যাব পাৰোঁ তেতিয়াহ'লে তেওঁলোকে সেই কৰ্মৰ জৰিয়তে যাব। আৰু যদি একো কৰ্ম কৰিব নিদি পেলাই কেৱল যদি অলপমান স্বাভাৱিক জীৱন এটা যদি দিব খোজোঁ, যি কেৱল কিতাপ পঢ়িলাক আৰু অলপমান টিভি চালাক বা অলপ এনে বাতৰি পঢ়িলাক, অলপমান ঘূৰা ফুৰা কৰিলাক, সেনে এটা জীৱন যদি দিব খোজোঁ তেতিয়া সেই জীৱনো গঢ় ল'ব। কি কাম জানে আপোনাৰ ছোৱালী? কাম এতিয়া তাই নিজে কিছুমান শিকছি, এই বাঢ়নি তোলা, বাঁহৰ বাঢ়নি তোলা। তাৰপিছত আৰু এইফালে এই যোৱা বছৰ চেপা, মাছ ধৰা চেপা ববা শিকছি, সেইটো বৈ আছে। তাৰপিছত আৰু চিলাই কামটো, মেচিনৰ কামটো, মহিলাৰ যিখিনি কাম গোটেইখিনি জানে। মহিলাৰ চিলাই কামখিনি, চিলাই মেচিনৰ কামখিনি, মহিলাৰ কামখিনি গোটেইখিনি জানে। তাই যিখিনি নিজৰ পোচাক পিন্ধি আছে গোটেইখিনি পোচাক তাই নিজে চিলাই লৈ পিন্ধে। মাকৰ পোচাক, ব্লাউজ চাউজ গোটেইখিনি তাই চিলাই দিব পাৰে। এনেকুৱা আন দহজনৰো চিলাই দি আছে। গতিকে চিলাই কামটো জানিলাক, এইফালে বাঁহৰ কামো কিছুমান শিকিলাক, বিচনী কৰিব জানে, কাপোৰৰ বিচনীও তৈয়াৰ কৰিছে, ইফালে আৰু এই বিচনীও তৈয়াৰ কৰিছে, আৰু কিবাকিবি বহুত কিবাকিবি কাম কৰিব পাৰে তাই সময় পালি। আপুনি তাৰমানে এগৰাকী পিতৃ হিচাপে আপুনি এইটো কথাত বিশ্বাস আছে যে আপোনাৰ ছোৱালীয়ে কৰ্মৰ জৰিয়তে নিজৰ জীৱনটো চলাই নিয়ে? এতিয়া মই এটা কথা কওঁ, যদি তাৰ ভাগ্যত কোনোবা একজন চাকৰিয়াল মানুহ আহি গ'ল, চাকৰিয়াল মানুহ আহি গ'লেতো আকৌ নকৰাকৈ খাব পাব। কিন্তু কথাটো কি, আমি এতিয়া সেইটো কথা ভাবি নবওঁ। আমি তাৰমানে কি ভাবিম যে কোনোবা এজন নিবনুৱা ল'ৰাৰ লগত তাৰ সংসাৰ হোৱাৰ পিছত এতিয়া সেই ল'ৰাটো নিজে হাতচি পেলাই কিবা এটা পালাক, আৰু তাইও কিবা এটা নিজে হাতচি পালাক। তাৰমানে হাতচৰ তাৰমানে কি, ল'ৰাটোও কিবা এটা কৰিলাক আৰু তাই ঘৰখনত কিবা এটা কৰিলাক। এই দুয়ো কিবা এটা লৈ গৈ পেলাই এটা ডাঙৰ কিবা এটা হ'ল, সেইটো দি পৰিয়ালটো সাধাৰণভাৱে চলি যাব। কিন্তু যদি অকামিলা হৈ যায়, যদি কামৰ নিজে নাথাকে, তেতিয়া কিন্তু অলপ জুলুম হ'ব। এয়া আছিলে শ্ৰমজীৱী মানুহৰ কথা, আৰু সাধাৰণ মানুহ হিচাপে কিছুমান আমি শুনিবলৈ পালোঁ কিছুমান অসাধাৰণ কথা। আৰু নিজৰ ছোৱালীজনীক এনেধৰণে কৰ্মপটু কৰি তুলিছে এইগৰাকী ৰণেন্দ্ৰ নাথ শৰ্মাই। আমি তেখেতৰ ছোৱালীৰ সৈতে কথা পাতিব বিচাৰিম, আমি তেখেতৰ পৰিবাৰৰ সৈতে কথা পাতিব বিচাৰিম, আৰু সঁচাকৈ কিমান যে অভূতপূৰ্ব বুলি ক'ব লাগিব। ইয়াত প্ৰাকৃতিক পৰিৱেশে বিৰাজ কৰিছে, যিটো পৰিৱেশত তেওঁলোকে নিজৰ পৰিয়ালটো চলাই নিছে, নিজৰ জীৱন সংগ্ৰামখন চলাই নিছে। এই চেপাকেইটা চাই লওক, এই চেপাকেইটা আচলতে এওঁলোকৰ ছোৱালী হৰ্ষিতাই বনাইছে। আৰু আপোনালোকক চেপাকেইটা প্ৰথমতে দেখাই লৈছোঁ, নিজ ঘৰতে বনাইছে এনেকৈ। আৰু আপোনালোকক দেখুৱাৰ আন এটা কাৰণ আছে, কাৰণটো হৈছে কি, যিহেতু এতিয়া বাৰিষা আহিছে, বহুতকে চেপাৰ প্ৰয়োজন, আৰু আপোনালোকে আহিব পাৰে। এই চেপাকেইটা বিক্ৰীৰ বাবে আচলতে ৰাখি থোৱা আছে, এওঁলোকে বিক্ৰী কৰে এই ধৰণৰ সামগ্ৰীবোৰ। আৰু কাৰণ যিহেতুকে বজাৰত এই ধৰণৰ বস্তু আজিকালি য'তে ত'তে পোৱা নাযায়, গতিকে আপোনালোকে আহি যদি কাৰোবাৰ প্ৰয়োজন আছে, এই চেপাবিলাক এওঁলোকৰ ঘৰৰ পৰা আপোনালোকে কিনিব পাৰে। অকল চেপা বুলিয়ে নহয়, আন বহু বস্তু আছে, সেই সকলো বস্তু আপোনালোকে ইয়াৰ পৰা কিনিব পাৰে। ৰণেন্দ্ৰ নাথ শৰ্মা ডাঙৰীয়াৰ পৰিবাৰক পাইছোঁ, আৰু তেখেতৰ লগত আমি কথা পাতিম। আৰু বাইদেউ, আপোনাক স্বাগতম জনাইছোঁ। আচলতে আপোনালোকৰ ঘৰত আহিলোঁ, পৰিৱেশ খুব ভাল লগা, প্ৰাকৃতিক পৰিৱেশত আপোনালোক আছে, আৰু তথাপিতো যেন দৰিদ্ৰতাই কিছু পৰিমাণে আপোনালোক আগচি ধৰিছে। তাৰপিছতো আপোনালোকে চৰকাৰী সাহাৰ্য লোৱা নাই, আৰু কেতিয়াও কষ্ট অনুভৱ কৰা নাই, কি ক'ব বিচাৰিব? কষ্টটো হৈছে, কষ্ট বহুতেই হৈছে, কাৰণ আমাৰ ঘৰটোৰ বেৰা চেৰা নাই। বতাহ বৰষুণ দিলে আমি ৰাতি বহি থাকিব লাগে। শিলতো অলপমান ক্ষতি কৰিছে এইবাৰ, গতিকে আমাৰ অলপ ভয় লাগে ৰাতি, কিন্তু তথাপি আছোঁ আজিয়ে আমি কষ্ট কৰি। আপোনাৰ স্বামীয়ে যি কৈছে সেইমতে আমি সেইমতেই চলিব লাগিব, কাৰণ তেওঁ যিহেতু চৰকাৰী সুবিধা নলয়, আমিতো ল'ব নোৱাৰোঁ। আৰু তেওঁ নললি আমি ল'লি কথাটো বেয়া হ'ব না। আৰু আমি লোৱাৰ পিছত তেওঁ যদি কিবা এটা কৰে, তেতিয়াতো আৰু চৰকাৰৰ বস্তু দি আমি সেই কৰিব নোৱাৰিম, সেইকাৰণে আমি নলওঁ। স্বামীৰ ওপৰত কেতিয়াও ক্ষোভ উঠা নাই আপোনাৰ, যে কিয় তেওঁ ল'ব নিবিচাৰে? সেইটো চৰকাৰৰ হেৰিক লৈ আমি ক্ষোভ কৰা নাই, তেওঁ যিহেতু নিজে হেৰি কৰিছে। আমি যদি লওঁ তেতিয়া তেওঁ বেয়া পাব না, গতিকে আমি লওঁ বুলি নকওঁ কোনোদিনে। আছে চৰকাৰী মানুহ কিন্তু বহুত আছে, মোটামুটি এইবাৰৰ হেৰিত বানপানীৰ পিছততো গোটাই আহিছে মানুহ, খবৰ ল'বও আহি আছে, বতাহ বৰষুণ দিয়াতো খবৰ লৈছে। এতিয়া আমি কিন্তু সেই কৰা নাই। আপোনালোকৰ ঘৰত কাৰেণ্ট নাই? নাই, মই মিঠাতেলৰ চাকি দি কৰোঁ চব। মই মিঠাতেলৰ চাকি জ্বলাই লাড়ু পিঠা কৰোঁ, আৰু আমাৰ মাইনাই এই টৰ্চেদি হেৰি কৰে, টৰ্চেৰে তাই এই চেপা টাপাও বনায়, মেচিনৰ কাম কৰে, মেচিনৰ কামো টৰ্চেদি কৰে, দুটা টৰ্চ আছে, টৰ্চেদি কৰে তাই চব।
সম্ভৱ নহ'লেও হৈ আছে নে তাই চলিয়ে আছে কাৰণ তাই কালি ৰাতিও মোটামুটি 11টা বজাত গেলি চেপা বনাইছে আপোনালোকৰ ইয়াত দেখিছো আজিকালি প্ৰত্যেকৰে ঘৰত টিভি থাকে আপোনালোকৰ ঘৰত আমাৰ নাই আমি যেটো টিভিও নাই একো নাই আমি এটা ৰেডিঅ' আছে ৰেডিঅ'টো শুনি থাকোঁ কিন্তু ৰেডিঅ'টো শুনে ৰেডিঅ'টো আমি ৰাতিপুৱাৰ পৰাই 5টা 10-15 পৰাই মই লগাওঁ আমাৰ অসমত সততে ব্যৱহাৰ হোৱা কিছুমান ঔষধি গছলতা এয়া চাওক জণ্ডিছ মেলেৰিয়া আৰু মধুমেহ ৰোগৰ চিকিৎসাৰ বাবে মেচিনি তিতা অতি উপকাৰী আৰু পেটৰ যিকোনো গোলমালৰ বাবে মানিমুনি কি কৰিব পাৰোঁ কোৱা এয়া একবিংশ শতিকা আৰু একবিংশ শতিকাৰ এয়া ডিজিটেল যুগত বিলুপ্তৰ পথত আছে আচলতে ৰেডিঅ' আৰু আজি ৰেডিঅ' শুনাৰ সৌভাগ্য হৈছে বহুত ভাল লাগিছে চাওকচোন ৰেডিঅ'টো কি ধৰণে ওলমাই ৰখা হৈছে একদম মানে এতিয়া কি শেৱালি ফুল নেকি এজোপা শেৱালি ফুলত তেনেদৰে ৰেডিঅ'টো ওলমাই থোৱা হৈছে আৰু এইদৰে এই পৰিয়ালটোৱে ৰেডিঅ' উপভোগ কৰি তেওঁলোকে আচলতে আনন্দ লয় আৰু এইফালে বহি আছে এওঁলোকৰ একমাত্ৰ সন্তান হৰ্ষিতা আৰু হৰ্ষিতা ইতিমধ্যে হৰ্ষিতাৰ দেউতাকে কৈছে যে হৰ্ষিতাই বহুত কিবা কিবি কাম জানে আমিও জানিব বিচাৰিম আচলতে হৰ্ষিতাই কি কাম জানে বা সেই কামবোৰ কৰি হৰ্ষিতাই কেনেধৰণৰ আনন্দ পায় হৰ্ষিতা কোৱাচোন তুমি কি কাম কৰিব জানা মই চিলাই কাম কৰোঁ আৰু এই বাঁহৰ কামগিলা কৰোঁ বাঁহৰ কি কাম কৰা চেপা বানি কাপোৰৰ বিচনী বনাওঁ সম্পূৰ্ণ নিজেই বনোৱা আমি তাত দেখিছোঁ তুমি চেপা বনাই থৈ দিছা কি ক'ব বিচাৰিবা বিক্ৰীৰ বাবে ন কিমানকৈ বিক্ৰী কৰিবা 350 হৰ্ষিতাই 350 টকাত চেপা বিক্ৰী কৰে মই আগতে কৈছোঁ যদি কাৰোবাক প্ৰয়োজন আছে নিব পাৰে আৰু কি বিচনী কিমানকৈ 50 বিচনী এখনত 50 টকা আৰু বানিবিলাক 10 টকাকৈ বিক্ৰী কৰোঁ আমি বহু কথাই পাতিলোঁ বহু কথাই জানিব চেষ্টা কৰিলোঁ কিন্তু শেষত মোৰ মাত্ৰ দুটামান প্ৰশ্ন আছে এখেতলৈ মানে কথাটো আপুনি বেয়া নাভাবিব সোধাক লৈ যে আপুনি যে চৰকাৰী সাহায্য এতিয়ালৈ লোৱা নাই তথাপি ইমান দুৰ্বিষহ জীৱন এটা কটাই আছে আপুনি এতিয়াও যদি কোনোবা মানুহ আহে আপোনাক সহায় সাহায্য কৰিবলৈ বা চৰকাৰীভাৱে সহায় সাহায্য কৰিবলৈ আপুনি কি ক'ব বিচাৰিব বা ভৱিষ্যতে আপুনি ল'ব বিচাৰিব নে কি সিদ্ধান্ত আপোনাৰ চৰকাৰে হয়তো যিমান পাৰোঁ মই নলবৰ কাৰণে চেষ্টা কৰিম মই তাৰমানে মোৰ লোৱাৰ কোনো মতেই নাই মানসিকতা একেবাৰে একেবাৰে নাই তাৰমানে মই এতিয়া জীৱনৰ বাকী গোটেই দিন নিজৰ শ্ৰমৰ জৰিয়তে জীয়াই থাকি মানুহৰ শ্ৰমৰ মূল্যটো থাকি যাওক সেইটো বিচাৰিছোঁ যদি ধৰি লওক মানে মই ধৰি লৈছোঁ কথাটো ধৰি লওক যে আপোনাক আপুনি যিহেতুকে কৈছে যে মই যেতিয়া শিক্ষকতা চাকৰিটো নাপালোঁ তাৰ বাবে মই অকণমান ক্ষোভিত হৈছোঁ দুখ প্ৰকাশ কৰিছোঁ যদি এতিয়া চৰকাৰে আপোনাক এগৰাকী শিক্ষক হিচাপে নিযুক্তি দিয়ে তেতিয়া আপুনি শিক্ষকতাৰ চাকৰিটো কৰিব নে নোৱাৰে এতিয়া তাৰমানে এই ঠিকা ভিত্তি শিক্ষক নিযুক্তিৰ সময়ত গেলি তেতিয়া শিক্ষকৰ পদ এটা কোনোবাই দিলে ল'লোঁ হয় সেই মনটো তেতিয়া আছিল কিন্তু যেতিয়া শিক্ষকৰ নিযুক্তি হৈ গ'ল মোৰ ক'তো নিৰ্বাচন নহ'ল মই ক'তো নিযুক্তি নাপালোঁ তে সেই নাপালোঁ বুলি জানাৰ পিছ মুহূৰ্তৰ পৰাই মোৰ আৰু এই বিষয়বিলাকৰ প্ৰতি আৰু হেৰি আহি গৈছে তাৰমানে এই বিষয়বিলাক মই সেই মুহূৰ্ততে সম্পূৰ্ণ এৰি দিছোঁ তাৰমানে এতিয়া মই এইবিলাক বিষয়ত মুঠেই নাই মানে এতিয়াও যদি আপুনি চাকৰি পায় মই নকৰোঁ এৰি দিছোঁ 100% এৰি দিছোঁ আৰু সেইবিলাকত নাযাওঁ তাৰমানে মই এতিয়া কথা কি জীয়াই থকা দিনকেইটা শ্ৰমৰ জৰিয়তে কিবা খোৱা পিন্ধাখিনি পালি হ'ল খোৱাটো আৰু পিন্ধাটো চালিখানৰ ওপৰত মূৰৰ ওপৰত কিবা কয় বাছা বান্ধি ৰাখি থাকিম আৰু খোৱা যদি খোৱাখিনি পিন্ধাখিনি সাধাৰণভাৱে পিন্ধাটো কাৰোবাৰ পুৰণ কাপোৰো পিন্ধিব পাৰি আজিকালি মানুহবিলাক ঘৰে ঘৰে প্ৰশ্ন আপুনি যে দাড়ি চুলি ৰাখিছে এই দাড়ি চুলিটো আপুনি আগৰ পৰা ৰাখিছে নে এতিয়া ৰাখিছে এইটো তাৰমানে নাই যেতিয়া ডেকা আছিলোঁ তেতিয়া দাড়ি চুলিবিলাক অলপমান এই চেলুনত খাটা কৰি কাটি ৰাখিছিলোঁ মাজে মাজে তাৰপিছত এই ইয়াতে আহি যেতিয়া বহিলোঁ ইয়াতে আহি আমাৰ 17 বছৰ মানে হয় প্ৰায় ইয়াতে আহি বহাৰ পিছত কিন্তু দাড়ি চুলিবিলাক কটা নাই আপুনি এনেই কটা নাই নে কিবা প্ৰতিজ্ঞা আছে এইটোৰ একো প্ৰতিজ্ঞা নাই কিন্তু এইটো মই নিজৰ মনৰ আনন্দত আছোঁ এইটোৰ একো প্ৰতিজ্ঞা নাই এইটো মোৰ নিজা এটা কিবা মনৰ হেৰি বুলি ক'ব লাগিব কিবা ভাল লাগে মোৰ এইটো ঠিক আছে এইটোৰ প্ৰতিজ্ঞা নাই আপোনাক বহুত বেছি আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি আপোনাৰ বহুমূলীয়া সময় আমি দেখিছোঁ আপুনি কিবা কিবি কামত ব্যস্ত হৈ আছিলে কিন্তু তাৰ পিছতো আপুনি আমাক বহুমূলীয়া সময় দিছে তাৰ বাবে আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ পোহৰ অসমৰ তৰফৰ পৰা আৰু ময়ো যাব ওলালোঁ
আৰু এতিয়া এওঁলোকৰ পৰা আচলতে কিবা কিবি অলপ ল'লোঁ মই, এওঁলোকে কিবা কিবি অলপ দিলাক। এই বস্তুবিলাক বিলাহী ল'লোঁ, ভিতৰত ৰঙালাও আছে আৰু মানে টেঙা আছে। এইটো কি টেঙা? নেমু টেঙা আছে। আৰু এই হৰ্ষিতাই ঠিক কৰি দি আছে মানে বিচনী আৰু বাৰণি। ঘৰত প্ৰয়োজনো আছে, লৈ যাওঁ একেলগে। আৰু তেওঁলোকে খুব কম পইচা ৰাখছে ক'ব লাগিব, মানে খুব কম পইচাত তেওঁলোকে তাৰমানে বস্তুখিনি দিছে। এই হৰ্ষিতাই লৈ আহিছে বিচনীখন আৰু বাৰণি, গতিকে এইটোও লওঁ, লৈ আৰু লাহে লাহে যাওঁ। গতিকে চাই থাকিব মোৰ ইউটিউব চেনেল পোহৰ অসম, আৰু লগতে ভিডিঅ' ভাল লাগিলে লাইক কমেণ্ট কৰিব, আৰু মোৰ চেনেল পোহৰ অসম আপোনালোকে ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিছোঁ। সকলোকে ধন্যবাদ। হৰ্ষিতা তোমাকো ধন্যবাদ, আৰু বাই বাই। দিয়ক তে আহিছোঁ।